এই কণমানি কেইটাৰ পৰা পোৱা আকাশ মৰম আৰু ভাল পোৱাৰে এ ভেৰি গুড মৰ্ণিং টু অল অফ ইউ। স্কুল ইণ্টাৰ্ণশ্বিপৰ সময়ছোৱাত আমাৰ বাবে দিনটোৰ আৰম্ভণি কিছু এনেদৰেই হয়। ইয়াত ভুল কি কৰা আছে নহয়? এই ভুল জেগাটো সেফ জেগা। কি জেগা? সেফ। ঠিক আছে? আৰু মাজে সময়ে এইদৰে ইহঁতৰ সৰল মনবোৰৰ বন্ধু হৈ পৰিব লগা হয়। ক্লাছটোৰ একেবাৰে উৎপতীয়া ছোৱালীজনী, পিছে আজি তাইও শান্ত হৈ বহি আছে। কাৰণটো কিয় জানেনে? কৈ আছোঁ ৰ'ব। আচলতে আজি আমাৰ স্কুল ইণ্টাৰ্ণশ্বিপৰ শেষৰটো দিন আৰু সেইবাবেই ইহঁতৰ মনবোৰ বেয়া। কিন্তু এই বেয়া লগাবোৰৰ মাজতো ভাল লগাবোৰ দেখিছে। এই যে মৰমবোৰ প্ৰকৃততে একেবাৰে সৰল আৰু নিস্বাৰ্থ, য'ত নাই কোনো কৃত্ৰিমতা। এনিৱেজ লাষ্ট ডে বুলি সকলোৱে কফিকে অৰ্ডাৰ কৰিলে। মই আৰু মোৰ লগৰজনীয়ে পিছে চাহকে খালোঁ। আপোনালোক কোনটো পাৰ্টি বাৰু? কমেণ্ট কৰি জনাব।